মানকাচৰত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত এজন চোৰাং গৰুৰ ব্যৱসায়ী নিহত হোৱাৰ পিছত মানকাচৰত বন্ধ নহল চোৰাং গৰুৰ ব্যৱসায়। আজি ৰাতিপুৱাই কালাপানী আৰক্ষীয়ে জব্দ কৰিলে তিনিটাকৈ চোৰাং গৰু। মানকাচৰৰ অসম মেঘালয়ৰ সীমান্ত মঞ্জুৰিৰ পৰা কালাপানী আৰক্ষীৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই জব্দ কৰিলে তিনিটাকৈ চোৰাং গৰু। আৰক্ষীৰ উপস্থিতিত উমান পাই পলায়ন কৰে চোৰাং গৰুৰ ব্যৱসায়ী। ব্যুৰো ৰিপৰ্ট, নিউজ আছাম।